হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টোৰ যোগেদি BA-PHC ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2022 হৈ যোৱা এক্সামৰ এনভাইৰনমেণ্টেল ষ্টাডিজ কুৱেশ্যন পেপাৰটো তোমালোকলৈ আগবঢ়াম। AECC ইয়াৰ পেপাৰ কৰিছে ENVAE 2014। গতিকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। এইটো 2022 হৈ যোৱা এক্সামৰ কুৱেশ্যন পেপাৰ। কুৱেশ্যন নং 1 দিছে যে ফিল ইন দ্য ব্লাংক এনি 10 1 into 10 = 10 মাৰ্ক দিয়া আছে। কুৱেশ্যনবোৰ তোমালোকে চাই যোৱা। Question nung 2 ইয়াত দিছে answer the following question in 2 or 3 sentence is any 5 2 into 5 = 10 মাৰ্ক দিয়া আছিল। Question nung 3 ইয়াত দিছে write short notes on any 4 5 into 4 = 20 mark। Question nung 4 ইয়াত দিছে answer the following 10 into 4 = 40 মাৰ্ক দিয়া আছে। কুৱেশ্যনবোৰ তোমালোকে চাই যোৱা। এইবোৰ 10 মাৰ্কৰ কুৱেশ্যন, গতিকে ইম্পৰ্টেণ্ট আছে অতি। এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰতি বছৰ আহি থাকে, গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই থকা।
এইটোৱে আছিল ছেকেণ্ড ছেমিষ্টাৰ চিভিচিছ কোৰ্চৰ ইনভাইৰমেণ্টেল ষ্টাডিজ কুৱেশ্যন পেপাৰ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।